बयनिसिमबो अननाय आरो सिबिनाय बावग्रोबाय। जों बावहाय ज' जानायनि खारना जादों जे फैबाय थानाय समाव 2 आरो 3 डिसेम्बरावहाय जोंहा बाव बुहुमनां बेंगुरा सान जोंनि जोनोम सान फालिनो नागिरदों। जों बे सानावहाय जोङो अपेन सेसन आरो बेजों लोगोसे जोंहा डेलिगेट थागोन सानसे सिगां। डेलिगेटआव जों बांद्राय बुरजा मानसि लिंहराखै, जों बाक्सा, चिरां आरो क'क्राझारनि लिंहरदों आरो मोनथाम डिस्ट्रिक्टनि बे फोरबोखौ जों बानायनाय जादों। जों फैबाय थानाय समावबो फालिबाय थायो। जायगानि नामा जादों जोंना बेवहाय कुसुगाव ब्लक जोंहा बेंगुरा जोंहा अफिस दङ मोनसे, बे अफिसावनो जोङो खालायदों। जोंहा पेन्डेलबो लुखाबाय। आं बेखौनो रायजोफोरखौ खावलायनो नागिरदों जे फैबाय थानाय समावहाय जे साफ्रोमबो बेंगुरा आरो बेंगुरा नङै बिथांमोनखौहाय आं खावलायनो नागिरदों जाहाथे जोंनि नैबे जोनोम सानाव जाहाथे नोंथांमोना लैहोर लैहोर फैनानै जोंखौ जाहाथे मदद होफैयो आरो जाय बिथांमोना बेंगुरा नङै बिथांमोनखौबो आं खावलायबाय अननानै जाहाथे नोंथांमोनाबो जोंखौ मदद होफैयो। जाहाथे बेंगुरा सोरबा फैनो हायै न'आव गोलैसोनानै थानाय बिथांमोननि गार्जेननाबो जाहाथे फैनानै जोंखौ मदद होफैयो बेनि थाखाय खावलायबाय। जोंहा जथेस्थ' कालारफुल जागोन, मोसानाय दामनाय देनाय मुसुरनायबाव जागोन आरो देग्लायनि जे बेंगुरा बुहुमनां सान बे साना ओरैबायदि जागोन जाहाथे BTC आवहाय फार्स्ट कालारफुल माने बे बेंगुरा साना फालन खालामनाय जागोन आरो नैबे कुसुगावआवहाय। दा बिनि थाखायनो आं खावलायनो नागिरदों बाव खुनु राजनितिक थानो नाङा, जों बेंगुराखौ लानानै राजनितिक खालायनो नाङा, आं बेखौ खावलायबाय रायजो राजानिसिम। सोरबा सोरबा एसे खोनादों खिन्थु बेफोर जिनिसआव बुंनो नाङामोन, नाथाय आं बुंला। बेफोर जिनिसखौ जों उनाव सुद्रायलायफिनगोन। जोंखौ जाहाथे अननानै मोजां जा गाज्रि जा जाहाथे बेंगुराखौ लानानै राजनितिक खालाय, बेनि थाखाय आङो नैबे खुंफुं आफादनि जानानै आं खावलायबाय जाहाथे नैबे जोंनि बुहुमनां बेंगुरा साना जाहाथे मोजाङै जालाङो। आरो बावहाय गोबां जों आलासिफोर फैगोन, आलासिफोरनि थानाय जानाय बेखौ जों बेब'स्था खालायजोब्बाय जाहाथे अननानै जाहाथे जोंनि नैबे बुहुमनां बेंगुरा सानाव जाहाथे रायजो राजा लैहोर लैहोर फैयो खावलायनाय थाबाय। गोजोन्थों। জয় জয়তে বিশ্ববাসীলৈ আগন্তুক বিশ্ব বিকলাঙ্গ দিৱস উপলক্ষে আমি সকলোকে আমাৰ কোকৰাঝাৰ জিলা বিকলাঙ্গ সন্থাৰ ফালৰ পৰা সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছোঁ। অহা 2 আৰু 3 ডিচেম্বৰত আমাৰ বিকলাঙ্গসকলৰ এইটো জন্মদিন, বাৰ্থডে বুলি কোৱা হয়, যিটো বিশ্ব বিকলাঙ্গ দিৱস। আমিতো বহু সংগ্ৰামৰ বিনিময়ত এইটো আমি পাবলৈ সক্ষম হৈছোঁ আৰু সেইটো কচুগাঁৱৰ এইখন অফিচ প্ৰাংগণত আপোনালোকে চাইছে, ইয়াত পেণ্ডেল অলৰেডি আৰম্ভ হৈছে। আমি অহা 2 ডিচেম্বৰ আৰু 3 ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে আমি বিশ্ব বিকলাঙ্গ দিৱস কচুগাঁও ব্লক অফিচৰ যিটো কাৰ্যালয় আছে ইয়াত আমি পালন কৰিবলৈ পদক্ষেপ লৈছোঁ আৰু আমাৰ কাৰ্যসূচী ইতিমধ্যে আৰম্ভ হৈছে। আমি বহুত কালাৰফুলভাৱে এইবাৰ যিটো বিশ্ব বিকলাঙ্গ দিৱস হ'ব এইটো আমি বহুত কালাৰফুলিভাৱে কৰিম, কাৰণ আমি বিকলাঙ্গসকল প্ৰতিটো পৰ্যায়ত গোটেই বিশ্বত, গোটেই অসম বুলি নহয়, গোটেই BTC বুলি নহয়, গোটেই ভাৰতবৰ্ষ বুলি নহয়, গোটেই পৃথিৱীত আমি বিকলাঙ্গসকল সদায় পিছ পৰি থাকোঁ। সমাজ অৰ্থনৈতিকভাৱে, শৈক্ষিকভাৱে আৰু ৰাজনৈতিকভাৱে প্ৰতিটো পৰ্যায়ত প্ৰত্যেকটো পদক্ষেপক আমি পিছ পৰি থাকোঁ। সেইকাৰণে আমি সজাগতা এটা এৱাৰনেছৰ জৰিয়তে বিশ্ব বিকলাঙ্গ দিৱসৰ জৰিয়তে আমি আমাৰ BTCৰ 3খন ডিষ্ট্ৰিক্টৰ যিমান বিকলাঙ্গ আছে সেই প্ৰত্যেকটো বিকলাঙ্গক আমি এইখন বিশ্ব বিকলাঙ্গ দিৱসৰ জৰিয়তে আমি সজাগতা কৰিম। আমাৰ অধিকাৰৰ কথা আমি তেখেতক অৱগত কৰিম। আমি কি অধিকাৰ পাওঁ, আমাৰ কি অধিকাৰ আছে, চৰকাৰে আমাক কি অধিকাৰ দিছে, ভাৰতৰ সংবিধানে আমাক কি অধিকাৰ দিছে, সেই অধিকাৰৰ পৰা আমি কিয় বঞ্চিত হওঁ সেই বিষয়ে আমি বিতংকৈ আলোচনা কৰিম। আমি বিভিন্ন পৰ্যায়ৰ ৰাজনৈতিকবিদসকলক মাতিছোঁ, শৈক্ষিক চিন্তাজীৱীসকলক মাতিছোঁ, শিক্ষাৰ্থীসকলক মাতিছোঁ, ছাত্ৰ ছাত্ৰীসকলক মাতিছোঁ। তেখেতসকলক মাতি পেলাই আমি এটা এৱাৰনেছৰ জৰিয়তে বিশ্ব বিকলাঙ্গ দিৱস যিটো আমি পাবলৈ সক্ষম হৈছোঁ, এই বিশ্ব বিকলাঙ্গ দিৱসৰ জৰিয়তে প্ৰত্যেকটো বিকলাঙ্গক অৰ্থনৈতিকভাৱে, শৈক্ষিকভাৱে, পলিটিকেলি আৰু ৰাজনৈতিকভাৱে যিবিলাক অধিকাৰ আমাৰ আছে সেই প্ৰতিটো অধিকাৰ যাতে আমি পাবলৈ সক্ষম হওঁ সেই বিষয়ে আমি অৱগত কৰিম, এৱাৰনেছ কৰিম আৰু প্ৰত্যেকটো বিকলাঙ্গক আমি সজাগতা কৰিম। আৰু এইখন ফিল্ডত আমি দুদিনীয়া কাৰ্যসূচী পালন কৰিবলৈ লৈছোঁ। বহুত জাকজমকেৰে ইয়াত ডেলিগেট মিটিং হ'ব, অপেন সেশ্যন হ'ব আৰু কমিটি গঠন হ'ব, কালচাৰেল প্ৰগ্ৰাম হ'ব। বিভিন্ন পৰ্যায়ত আমাৰ বিকলাঙ্গসকল যে প্ৰতিটো ক্ষেত্ৰত পিছ পৰি থকা নাই। আপোনালোকে জানে ভাৰতৰ প্ৰধানমন্ত্ৰী 2015 চনত আমাৰ আগত যিটো আমাক বিকলাঙ্গ বুলি কোৱা হৈছিলে, বৰ সুখেৰে বৰ গৌৰৱেৰে মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক কি ক'লে,
আমার নামটো দিব্যাংগজন বুলি দিয়ে কাৰণ দিব্যাংগজন আমাৰ ভিতৰত ঐশ্বৰিক কিবা শক্তি আছে কাৰণ ভাল মানুহে যি কাম কৰিব পাৰে তাতকৈ সেই কাম আমিও কৰিব পাৰোঁ আমি মাত্ৰ এটা আমাৰ হাত বা ভৰি নাই সেইকাৰণে আমাক বিকলাংগ বুলি কোৱা হয় বৰ আমি আদৰি জনাইছিলোঁ 2015 চনত যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক বিকলাংগ শব্দটো আঁতৰাই যেতিয়া আমাক দিব্যাংগজন বুলি সম্বোধন কৰিছিলে আমি বৰ সুখী হৈছিলোঁ বৰ আনন্দ ভোগ কৰিছিলোঁ কিন্তু দেখা যায় যে দিব্যাংগজনৰ নামটো দি আমাক শেষ কৰি দিছে আগন্তুক দিনত যাতে আমাৰ অধিকাৰ আমি নিজে আদায় কৰি ল'ব পাৰোঁ সেইকাৰণে অহা 2 আৰু 3 ডিচেম্বৰত আমাৰ এইখন ফিল্ডত বিশ্ব বিকলাংগ দিৱস পালন কৰি আছোঁ আৰু আমাৰ অধিকাৰৰ বিষয়ে আমি প্ৰত্যেকটো বিকলাংগসকলক এইটো আমি অৱগত কৰিম জাগ্ৰত কৰিম আমাৰ কি অধিকাৰ আছে সেই অধিকাৰৰ বিষয়ে আমি প্ৰত্যেকটো দিব্যাংগসকলক আমি এইটো এৱাৰনেছৰ জৰিয়তে আমাৰ বিশ্ব বিকলাংগ দিৱসৰ জৰিয়তে তেখেতসকলক আমি এইটো প্ৰচাৰ কৰিম আৰু জনাম কোন ডিষ্ট্ৰিক্টৰ পৰা ইয়াত কোকৰাঝাৰ ডিষ্ট্ৰিক্ট কোকৰাঝাৰ জিলা বিকলাংগ সন্থাৰ ফালৰ পৰা এইটো অহা 2 আৰু 3 ডিচেম্বৰত যিটো বিশ্ব বিকলাংগ দিৱস উদযাপিত হ'ব ইয়াত কোকৰাঝাৰ জিলাই উদ্যোগ লৈছে আৰু বাক্সা চিৰাং আহিব আমি 3টা জিলা মিলি পেলাই ইয়াত বিশ্ব বিকলাংগ দিৱস পালন কৰিবলৈ গৈ আছোঁ ৰাইজক কি অনুৰোধ কৰিম ৰাইজক আমি এটাই আহ্বান কৰিম আমাৰ যিমান বিকলাংগসকল আছে তেখেতসকলে আমি এটাই আহ্বান কৰিম আপোনালোকে ঘৰত বহি নাথাকিব এইটো আমাৰ সংগ্ৰাম কৰাৰ সময় এইটো আমাৰ অধিকাৰ কাঢ়ি লোৱাৰ সময় আপোনালোকে ঘৰত বহি নাথাকিব এইটো আমি চেলেঞ্জ কৰি কৈছোঁ বহুত কনফিডেন্সেৰ লগতে কৈছোঁ যিমান বিকলাংগ আছে তেখেতসকলক আমি ঘৰৰ পৰা ওলাই আহিবলৈ আহ্বান জনাম 2 ডিচেম্বৰ আৰু 3 ডিচেম্বৰত যিমান বিকলাংগ আছে বিটিচিৰ 3খন জিলাৰ কোকৰাঝাৰ বাক্সা আৰু ওদালগুৰিৰ আৰু চিৰাঙৰ যিমান বিকলাংগ আছে তেখেতসকলক আমি এটাই আহ্বান জনাম কোকৰাঝাৰ জিলা বিকলাংগ সন্থাৰ ফালৰ পৰা তেখেতসকলে ইয়াত আহিব লাগে তেখেতসকলৰ যিটো অধিকাৰ সেই অধিকাৰৰ পৰা সেই অধিকাৰ বিষয়ে তেখেতলোক জানিব লাগে আৰু আমাৰ কি অধিকাৰ আছে কি অধিকাৰৰ পৰা আমি চৰকাৰৰ পৰা বঞ্চিত হৈ আছোঁ সেই অধিকাৰৰ পৰা জানিবলৈ তেখেতসকলক ওয়েলকাম জনাইছোঁ তেখেত আহিব লাগে ঘৰৰ পৰা ওলাব লাগে কাৰণ বিকলাংগ মানুহ কেতিয়াও সমাজৰ এটা পিছপৰা অংগ নহয় আমি এটা সমাজৰ অংগ সেইকাৰণে আমি সকলোকে আহ্বান জনাম যাতে প্ৰত্যেকটো বিকলাংগই এইখন 2 আৰু 3 ডিচেম্বৰত হ'বলগীয়া বিশ্ব বিকলাংগ দিৱসক আহিব লাগে আৰু প্ৰত্যেকটো গাৰ্জিয়ানক বিকলাংগসকলৰ প্ৰত্যেকটো গাৰ্জেনক আমি আহ্বান জনাম তেখেতে উইলিংলিভাৱে ওলাই আহিব লাগে আৰু এইখন বিশ্ব বিকলাংগ দিৱসৰ হ'বলগীয়া যিটো অনুষ্ঠান সেই অনুষ্ঠানত অংশগ্ৰহণ কৰিব লাগে স্বতঃস্ফূৰ্তভাৱে সকলোকে ওলাই আহিবলৈ আমি আহ্বান জনাইছোঁ যাতে আমি এইখন অনুষ্ঠান কালাৰফুলভাৱে কৰিব পাৰোঁ তেখেতৰ উপস্থিতিয়ে যাতে জনাই দিব পাৰে যে হয় বিকলাংগসকল পিছ পৰি থকা নাই তেখেতসকলেও আজি সমাজৰ অংগ তেখেত অবিহনে কোনো কামেই এইখন পৃথিৱীত চলিব নোৱাৰে সেইকাৰণে আমি সকলোকে আহ্বান জনাম সকলোৱে উইলিংলি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিব লাগে আৰু আমাৰ এইটো প্ৰগ্ৰাম কালাৰফুলভাৱে উদযাপিত কৰাত সহায় কৰিব লাগে